Hey guys, আপোনালোকৰ কাৰণে আজি লৈ আহিছো এটা নতুন স্কিম 25 দিনত ডাবল পইচা 25 দিন মে পইচা ডাবল কি আগতে শুনা লাগিছে ন এইটো ডায়লগ আছিলে আমাৰ ফিৰ হেৰা ফেৰি অক্ষয় কুমাৰে কাৰোবাক কয় যে 25 দিন মে পইচা ডাবল আৰু তাৰো এটা সংলাপ এটা আছিলে যে সকলোকে চিঞৰি যে চকো চিল্লা কে স্কিম বতা দো কিবা কিবি এনেকুৱা টাইপৰ এটা আছিলে সো কথাটো আজি আমি এই কথা আলোচনা কৰিম ফিৰ হেৰা ফেৰি আমি সিনেমাখন চালো কিন্তু সিনেমাখনত এটা বহুত ধুনীয়া এটা মেছেজ দিছিলে 25 দিনত পইচা ডাবল এনেকুৱা ধৰণৰ তাৰ পিছত কিহতৰ অৱস্থা কি হয় এইটো সো কথাটো আৰম্ভ কৰো কথাটো হ'ল এই ক্ষেত্ৰত আমাৰ সময়ত এটা আমি দুটা প্ৰকাৰ সপোন দেখো এটা আমি সপোন কাৰোবাক দেখো যেনে কোনোবা এজন ইউপিএসসি আইপিএস অফিচাৰ এজনক দেখিলো কোনোবা এজন প্ৰশাসনিক বিষয়াক দেখিলো সো তেওঁক দেখি আমাৰ মন গ'ল আমি ইউপিএসসিৰ কাৰণে কৰো এপিএসসিৰ কাৰণে আমি প্ৰিপাৰেচন কৰো সো আমাৰ এনেকুৱা মন যায় আৰু এটা সপোন কেতিয়াবা আমাক কিছুমানে মনত সোমাই দিয়ে আৰু এই সপোনটো হ'ল যে আপোনালোকে এই বিজনেছটো কৰক এই স্কিমটো লওক আৰু আপোনালোকৰ হাতত 6 মাহত আপোনালোকে BMW সিংগাপুৰত যাব 40 লাখ টকা আপোনালোকে ইনকাম কৰিব আপোনালোকৰ কাৰো বছৰ হাতত আপোনালোকে গালি খাবলৈ দৰকাৰ নাই আপোনালোকে পইচা হোগা সো কথাটো হ'ল আমি এতিয়া আলোচনা কৰিছো এটা ৰিপৰ্ট আছিলে আপোনাৰ ফেডাৰেল ট্ৰেড কমিশন মই আপোনালোকক ৰিপৰ্ট আপোনালোকে যদি ইউটিউবত চাই আছে তেতিয়ালে ডেসক্ৰিপচনত পাব যদি আপোনালোকে ফেসবুকত চাই আছে কমেন্টত এটো চাব সো আমেৰিকাৰ ফেডাৰেল ট্ৰেড কমিশনে তেওঁলোকে এটা ষ্টাডি কৰি পাইছিলে যে তেওঁলোকে 350টা MLM মাল্টি লেভেল মাৰ্কেটিং কোম্পানী ষ্টাডি কৰিছিল আৰু তাৰ পিছত তেওঁলোকে পাইছে যে 99% অফ পিপল হু জয়েন MLM বিজনেছ লুজ মানি অৰ্থাৎ 99% যোনে এই কোম্পানীসমূহত জয়েন কৰে তেওঁলোকে পইচা হেৰুৱাই যায় কথাটো হ'ল সো আমাৰ ইণ্ডিয়াটো বৰ্তমান এনেকুৱা ধৰণৰ বহুত বিজনেছ চলিছে মাল্টি লেভেল মাৰ্কেটিং MLM আমি নেটৱৰ্ক মাৰ্কেটিং বুলি কওঁ কিছুমানে চেইন বিজনেছ বুলিও কয় সো এই চেইন বিজনেছটো এতিয়া প্ৰথম কথা MLM কি ইলিগেল হয় নেকি কোন কথা MLM ইলিগেল নহয় MLM লিগেল কিন্তু MLM ৰ কিছুমান বস্তু ইয়াতে ইলিগেল সো মই যদি কথা কওঁ আপোনাক ডাইৰেক্ট সেলিং গাইডলাইন 2016 পুনৰ কৈছো ডাইৰেক্ট সেলিং গাইডলাইন 2016 আৰু তদুপৰি প্ৰাইস সিটস এণ্ড মানি সাৰ্কুলেশন স্কিম বেনিং এক্ট 1978 পুনৰ দুটা নাম কৈছো ডাইৰেক্ট সেলিং গাইডলাইন 2016 এণ্ড প্ৰাইস সিটস এণ্ড মানি সাৰ্কুলেশন স্কিম বেনিং এক্ট 1978 এই দুটাৰ মতে মই তলত নম্বৰ ক'ব যে কিবোৰ তাত ইলিগেল কৰা হৈছে MLM স্কিমৰ ইণ্ডিয়াৰ ক্ষেত্ৰত সো পিৰামিড ষ্ট্ৰাকচাৰটো অৰ্থাৎ এটাৰ পিছত দুটাৰ পিছত সেই দুটা আকৌ দুটা এনেকে চাৰিটা সো এইটো এটা পিৰামিড ষ্ট্ৰাকচাৰ সো মানি সাৰ্কুলেশন স্কিমছ আপোনালোকে মই যেহেতু কমাৰ্চৰ ষ্টুডেণ্ট নহয় বাণিজ্যৰ ষ্টুডেণ্ট নহয় মই ল'ৰ ষ্টুডেণ্ট নহয় গতিকে এইসমূহ মই সংগ্ৰহ কৰা আপোনালোকে এই ক্ষেত্ৰত কমাৰ্চৰ ষ্টুডেণ্টৰ পৰা বহুত ভালকে জানি ল'ব পাৰিব মই পুনৰ কৈছো পিৰামিড স্কিমছ মানি সাৰ্কুলেশন স্কিমছ তাৰপিছত আপোনাৰ এটা আছে পঞ্জি স্কিমছ আৰু এটা আছে চিট ফাণ্ড সো চিট ফাণ্ডৰ কথাটো গতে আমাৰ মনতে পৰিব যেতিয়াই আমাৰ চাৰদা স্কেম চিট ফাণ্ড কেলেংকাৰী আমি সকলোৱে জানো আমাৰ অসমৰ ইলেকশ্যনত এজন নেতাৰ নাম ওলাই থাকে সেই কথা সো আৰু অৱশ্যে চাৰদা স্কেমত বহুত মানুহে সুইচাইড কৰিব লগা হৈছিলে এনেকুৱা অৱস্থা হৈছিলে বহুতৰ পইচা গুচি গৈছিলে সো কি হৈছিল ইয়াৰ পিছত মই আলোচনা কৰিমকে সো কথাটো হ'ল মই পুনৰ কৈছো আমাৰ MLM ইণ্ডিয়াত কি কেইটা বস্তু ইলিগেল সেইকেইটা হৈছে পিৰামিড স্কিম আৰু মানি সাৰ্কুলেশন স্কিম পঞ্জি স্কিম আৰু চিট ফাণ্ড এইখিনি বস্তু মই সংগ্ৰহ কৰা ভুল হলে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলো সো কথাটো হ'ল এই ক্ষেত্ৰত সো এবাৰ আলোচনা কৰো কিছুমান আমি কেছ ষ্টাডি কিছুমান কৰো আৰু প্ৰথমতে কেছ ষ্টাডি কৰিবলৈ যাও মই কোনটো কৰো ইবিজৰ কৰো সো এবাৰ মোৰ তাত এনেকুৱা অফাৰ আহিছিলে যে তোমালোকে এইটো কম্পিউটাৰ প্ৰডাক্ট লোৱা আৰু কম্পিউটাৰ প্ৰডাক্ট লৈ তোমালোকে তুমি এক বছৰত ইমান টকা তাৰপিছত ইমানখিনি বস্তু লগতে চাৰ্টিফিকেট এই বস্তু আমাৰ ৰিচেণ্ট হয় সেইকাৰণে মই কৰিছো আৰু লগতে আৰু কিছুমান ৰিচেণ্ট আছে এওঁলোকৰ লগত সো ইবিচা তুমি এনেকুৱা ধৰণৰ কম্পিউটাৰ কোৰ্চ লোৱা সো যেতিয়া মই কম্পিউটাৰ কোৰ্চটো প্ৰথমতে তাৰ আগতে মোৰ এই যিটো বিজনেছ ইয়াৰ সম্পৰ্কে অলপ নলেজ আছিলে তেওঁলোকে যিটো কথা মই ইউটিউবত চালো সো তেওঁলোকে যিটো মোক কোৰ্চ অফাৰ কৰি আছিলে সেই বস্তুটো মই ইউটিউবত
ইউটিউব কিয় তাত মই অনলাইন কৰবাত তাতকে কম দামতে ইউটিউবত মই ভালকে এটা এভাৰেজ শিকি যাব পাৰো আৰু কৰবাত যদি ধৰক বহু ধৰণৰ অনলাইন কোৰ্স থাকে এটা বাৰু মই নামো নকওঁ কিন্তু সেইবোৰ কোৰ্সত আমি শিকি যাব পাৰো এই ইবিছৰ 16,000 টকাটো দিয়াৰ মোৰ কোনো প্ৰয়োজন নাছিলে তো প্ৰথম কথা হ'ল ইবিছ আৰু ইবিছ কেইদিনমান পিছত আপোনালোকে জানি ইবিছৰ কি অৱস্থা হ'ল আৰু ইবিছৰ লগতে ইবিছৰ কাম কৰি থকা বহু ষ্টুডেন্টৰ কি অৱস্থা হ'ল তেওঁলোকৰ কি হৈছিল আপোনালোকে জানে ইবিছ এটা বহুত ডাঙৰ স্কেম আপোনালোকে চালে আপোনালোকে যদি গুগলত সাৰ্চ কৰে আপোনালোকে ইবিছৰ কথা কম পাই যাব গতিকে আৰু ইবিছু এই মাল্টি লেভেল মাৰ্কেটিংৰ এটা অংশ আছিলে আৰু কথাটো হ'ল ইয়াৰ পিছত আমি যদি চাওঁ আমাৰ ভাৰতবৰ্ষৰ এটা সময়ত মই এটা বাৰু ইকনমিক অফেন্স উইং কে 2011 চনত এটা স্কেম এটা হৈছিলে এইটো হৈছিলে স্পিক এছিয়াৰ কি কৰিছিলে তেওঁলোকে এটা speakesia.online সামথিং এটা ওয়েবসাইট খুলিছিলে তাত মানুহক তেওঁলোকে 11,000 টকা দি তেওঁলোকে জয়েন কৰিব লাগে জয়েন কৰাৰ পিছত কোৱা হয় যে আপোনাক 11,000 টকা দি জয়েন কৰক আপোনালোকক ইয়াৰলি আমি ইমানখিনি টকা দিম এটা ফিক্স ৰিটাৰ্ণ কৈছিলে সো ফিক্স ৰিটাৰ্ণ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব কেৱল আপোনালোকে সাৰ্ভে ফৰ্ম এখন থাকে সাৰ্ভে ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব সো এই ক্ষেত্ৰত কি হ'ল প্ৰথমে মানুহবিলাকে জয়েন কৰিলে সাৰ্ভে বিলাক কৰিলে মানুহবিলাকক কোৱা হ'ল যে তোমালোকে আৰু ডিস্ট্ৰিবিউটৰ কালেক্ট কৰা আমাৰ ষ্ট্ৰাকচাৰ এটাত বেলে এটাৰ পিছত দুটা তোমালোকক আৰু পইচা দিয়া হ'ব সো কথাবোৰ কি হ'ল এনেকুৱাকে মানুহবিলাক জয়েন হৈ গ'ল আৰু এটা সময়ত প্ৰথম কথা এইবিলাক স্কিমৰ ক্ষেত্ৰত কি হয় প্ৰথমে যিবোৰ হয় এই প্ৰথম যিবিলাক যোগদান কৰে সেইবিলাকে সঁচাকৈ পইচা পায় তেওঁলোকক পইচা দিয়া হয় তেওঁলোকক পইচা দিয়া হয় যাতে তেওঁলোকে আৰু বেছি যে মই এটা টকা এটা পালো মই টকাটো পাই কিনে মোৰ আৰু লোভ লাগিলে সো তাৰপিছত মই আৰু মানুহক কলো মই এনেকে টকা পাইছো মই তেনেকে টকা পাইছো তো তাৰপিছত কি হ'ল এই যিবিলাক সাৰ্ভে ফৰ্ম তেওঁলোকক কোৱা হৈছিল বহুত ডাঙৰ কোম্পানী আছিলে মেবি বাটা বহুত ডাঙৰ বাটা টাইপৰ বাটা নামটো এই কাফি ক'বলৈ বাটা নেছলে আৰু এনেকুৱা ধৰণৰ কোম্পানী আছিলে আৰু এটা বেংকৰ নামো আছিলে চাগে বেংকৰ নামটো মই নলওঁ বাৰু সো কি হ'ল তেওঁলোকে কোৱা হ'ল যে এইসমূহ আপোনালোকে ইয়াৰ পৰা ইউটিউবত কেছ ষ্টাডিও পাব সো এই স্পিক এছিয়াই কি কৰিলে স্পিক এছিয়াই ক'লে যে আমাক এইবোৰ কোম্পানী আমাক সাৰ্ভে কিছুমান কৰিবলৈ তেওঁলোকে আমাৰ লগত চুক্তি কৰিছে গতিকে আপোনালোকে সাৰ্ভে ফৰ্মখন ফিল আপ কৰক তাৰ আগতে আপোনালোকে 1,000 টকা দি আমাৰ কোম্পানীত জয়েন কৰক আৰু সাৰ্ভে ফৰ্মবিলাক ফিল আপ কৰক তাৰপিছত আপোনালোকক আমি পইচা দি থাকিম তাৰপিছত কোৱা হ'ল যে তোমালোকে ডিস্ট্ৰিবিউটৰ তোমালোকে অন্য মানুহক যেনেকৈ আমাৰ MLM স্কিম বিলাকত হয় তোমালোকে মানুহবিলাক ইয়াতে জয়েন কৰোৱা তাৰপিছত দুটাৰ পিছত 4টা তেনেকৈ জয়েন কৰা সো এইটো যেতিয়া স্কেমটো দুৰ্নীতি স্কেমৰ দুৰ্নীতিৰ সংখ্যা হ'ল 2,276 কোটি টকা 2,276 crore rupees এটা স্কেম আৰু যেতিয়া এইটো অফিস পিকেচিয়াৰ যেটো অফিস যেতিয়া তাত কৰা হ'ল জব্দ কৰা হ'ল তাৰ পিছত ধন মাত্ৰ জব্দ হ'ল যেটা বেংক একাউণ্টটো জব্দ কৰিলে তেতিয়া তাৰ পৰা মাত্ৰ 200 crore হে তেওঁলোকে জব্দ কৰিব পাৰিলে বহুত দুখ লগা কথা এইটো এটা সো ইমানখিনি কিমান ভাবকচোন আপোনালোকে কিমান ডাঙৰ এটা স্কেম হৈ গ'ল সো এইটো আছিল আপোনাৰ স্পিক এছিয়া কথা আৰু মই কিমান আগতে আমাৰ সময়তো পাইছিলো যে আপোনালোকে এডভাৰটাইজ চালে আপোনালোকে পইচা আৰ্ন কৰিব পাৰিব কাৰণ কোম্পানী এডভাৰটাইজ বিলাক মানুহক চাবলৈ দিয়ে সিৰিয়াসলি মক্কেল নেকি এডভাৰটাইজ বিলাক মোৰ নিজৰে এটা ব্লগ আছে এই ব্লগটো কেতিয়াবা মই সিৰিয়াসলি যেতিয়া মই নেজানিছিলো যে এনেকুৱা বস্তু হয় তেতিয়া কি হয় ভুলতে এটা দুটা চাগে ক্লিক কৰি গৈছিলে মই ইচ্ছা কৰি কৰা নাছিলো তেতিয়াও মোৰ ব্লগত লগালগ যিবিলাক এডভাৰটাইজিং গুগল এডসেন্স আছে এডসেন্সে মোৰ তাত কি কৰি দিলে কি বুলি কয় আপোনাৰ এডটো কেইদিনমানৰ কাৰণে নোহোৱা কৰি দিলে কথাটো হ'ল তেনেকুৱা আৰু সেইটো মই কৰিছিলো নাই গম নাপাওঁ মোৰটো কিবা এটা হৈছিলে কিবা এটা গণ্ডগোল এটা হৈছিলে পলিচি ব্ৰেক কৰা বুলি কৈছিলে গতিকে তেওঁলোকে তাত মোৰ এডটো ইমানখিনি বন্ধ কৰি দিলে এই ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট পলিচি তেওঁলোকে ফলো কৰি গতিকে আপোনালোকে ভাবিছে যে কোনোবাই এড এটা চালে আপোনালোকক পইচা দিব বহুত ভুল ভাবিছে এইবিলাক এইটো এটা স্কিম আছিলে স্কিমটো মই নাম নাজানো আৰু যেটো স্পিক এছিয়া স্কিম আছিলে সেইটো আছিলে কিবা সাৰ্ভে ফৰ্ম তাৰপিছত যি কোম্পানীসমূহৰ নাম ক'লে বাটা নেছলে এইবিলাক কোম্পানীসমূহৰ নাম ক'লে পিছলৈ ওলাই যে এই কোম্পানীসমূহে তেওঁলোকক সাৰ্ভে কৰিবলৈ তেওঁলোকৰ লগত কোনো ধৰণৰ চুক্তি কৰা নাই প্ৰথম কথা তাত খতম তো প্ৰথমতে তাৰপিছত আহিম আমি সাৰদা স্কিমৰ কথা তো সাৰদা স্কিমৰ এই সাৰদা স্কিমৰ ক্ষেত্ৰত কি হ'ল আমিতো জানোই প্ৰথমে মানুহবিলাকে ইনভেষ্ট কৰিলে আৰু সাৰদা স্কিমটো সকলোকে ভয়ংকৰ কথা দেই এইটো কিমান মানুহে সুইচাইড কৰিছে আমাৰ অসমৰো এজন ব্যক্তি এজনে সুইচাইড কৰিছিলে যেটো বহুত বেছি সংবাদ মাধ্যমত আহিছিলে আপোনালোকে যদি সাৰদা সুইচাইড বুলি গুগলত সাৰ্চ কৰে তেতিয়াহলে সুইচাইড ষ্টৰীবিলাক পঢ়িবলৈ পাব এতিয়াও এইবিলাকৰ কথা চলি থাকে সো সাৰদা স্কিমৰ সংখ্যা যদি মই আপোনালোকক কওঁ তেতিয়াহলে
এইটোত হয়তো 4,000 কোটি টকা 4,000 কোটি টকাৰ এটা দুৰ্নীতি হৈছিল আৰু ইয়াৰ লগত মানুহ জড়িত হৈছিলে এইটো গভৰ্ণমেণ্টে দিয়া ডাটা হয় আৰু ইয়াৰ লগত 17 লাখতকৈ অধিক মানুহ চাগে জড়িত হৈছিলে চাৰদা স্কেমৰ লগত চাৰদা স্কেমো একেই আছিলে প্ৰথমে মানুহবিলাকক ইনভেষ্টমেণ্ট কৰালে প্ৰথমে মানুহবিলাকক ৰিটাৰ্ণ দিলে ভাল ৰিটাৰ্ণ দিলে ভাল এটা ফিক্স ৰিটাৰ্ণ এটা দিলে আৰু তাৰপিছত যেতিয়া লাহে লাহে ইনভেষ্টমেণ্টবিলাক বাঢ়িলে স্পিকিচাৰো একেই আছিল এটা সময়ত মানুহবিলাকক পইচা দিলে আৰু যেতিয়া এটা সময়ত হৈ গ'ল তাৰপিছত তেওঁলোকে পলাৰ আৰু চাৰদাৰটো একেই হ'ল এটা সময়ত তেওঁলোকে ৰিটাৰ্ণ দিব নোৱাৰিলে ৰিটাৰ্ণ দিব নোৱাৰাৰ পিছত তেওঁলোকৰ ওপৰত কেছ ৰেজিষ্টাৰ হ'ল আৰু তেওঁলোকৰ ওপৰত তেওঁলোক তাৰপিছত আপোনালোকে জানে আৰু ৰিচেণ্টলি কি কেছ হৈছে ৰিচেণ্টলি দুটা কেছ মই পালো যেতিয়া মই ষ্টাডি কৰি আছিলো তেতিয়া এটা কেছ পালো মই কিউনেট পালো কিউনেটটো একেই এমএলএম ফ্ৰড স্কিম এটা হয় তাৰপিছত এই কিউনেটত কি হ'ল কিউনেটত এজন মানুহে ইনভেষ্ট কৰিলে এইটো ৰিচেণ্ট ছেপ্টেম্বৰ মাহৰ 2019 ছেপ্টেম্বৰ মাহৰ ঘটনা কিউনেটত এজন মানুহে 13 লাখ ৰুপিজ তেওঁ লছ কৰিলে হেৰুৱাই পেলালে আৰু কিউনেটৰ ৰিপৰ্টবিলাক আপোনালোকে পাব তাত হয়তো বহুত মানুহ এৰেষ্ট হৈছিলে কিউনেটৰ পিছত কিউনেটত 13 লাখ লছ হোৱাৰ পিছত তেওঁ এনেকুৱাবোৰ পৰা আঁতৰি যোৱাৰ সলনি সেই মানুহজনে আৰু এটা খুলিলে চেফৰা SEFRA এইটো এটা ইণ্ডাষ্ট্ৰি খুলিলে আৰু তেওঁ নিজেই এটা MLM কোম্পানী এটা তেওঁলোকে বনাবলৈ ষ্টাৰ্ট কৰিলে কথাবিলাক MLM কোম্পানী বিলাক বনাব ষ্টাৰ্ট কৰিলে সেইটো এটা স্কেমেই হ'ল আপোনালোকে গুগলত যদি আপোনালোকে চাই এইটো ৰিচেণ্ট ঘটনা বহুত ৰিচেণ্ট 2019 ছেপ্টেম্বৰ মাহত কথাবোৰ এনেকুৱা হ'ল এটাতো আইডিয়া পাই গৈছে কি হয় এইবিলাকত এটা মই আপোনালোকক ক'লো যে MLM যিটো আছে মাল্টি লেভেল মাৰ্কেটিং সেইটো লিগেল হয় কিন্তু লিগেলৰ আপোনালোকক মই ক'লো ইয়াৰে কোনকেইটা পাৰ্ট ইলিগেল কথাটো আপোনালোকে চাই ল'ব ভাবি ল'ব আপোনালোকে কি কৰিবলৈ গৈ আছে আৰু মোৰ ক'বলৈ কিবা যদি ৰৈ গৈছে তেতিয়াহ'লে চাইছো যে অকে এইবিলাকত আপোনাক কি কৰা হয় মই ক'লো তেওঁলোকে এটা সপোন বেচে আৰু আপোনাৰ মনত এটা সপোন সোমাই দিয়ে যে আপুনি মানে মানুহে কি কয় মানুহে যেতিয়া পইচা কি হয় তেতিয়া বেছি কষ্ট নকৰাকে স্মাৰ্ট ৱৰ্ক নকৰাকে পইচা দুটা প্ৰকাৰে পাব পাৰি এটা হাৰ্ড ৱৰ্ক কৰিব পাৰি এটা স্মাৰ্ট ৱৰ্ক কৰিব পাৰি আৰু কিছুমানে হাৰ্ড ৱৰ্ক স্মাৰ্ট ৱৰ্ক ডাবল কৰি তেওঁলোকে পইচা কৰিব পাৰি মানুহে যেতিয়া হাৰ্ড ৱৰ্কো কৰিব নালাগে স্মাৰ্ট ৱৰ্কো কৰিব নালাগে যেতিয়া মানুহে ভাবে যে আমি এনেই পইচা পাই থাকিম নাপায় কোনো পইচা এনে নিদিয়ে এইবিলাকৰ ক্ষেত্ৰত মই MLM কোম্পানী আমাৰ ভাৰতত বহুত ডাঙৰ আছে কিছুমান চিৰিয়াছলি তেওঁলোকে অনেষ্টলি কাম কৰি আছে গতিকে তেওঁলোকৰ লগত আপোনালোকে জড়িত হওক আৰু ইয়াৰ ক্ষেত্ৰত আপুনি মনত ৰাখক যে আপোনাক যিটো প্ৰডাক্ট এই কোম্পানীবিলাকে বেচিবলৈ দিছে আপোনাক যিটো প্ৰডাক্ট এই প্ৰডাক্টটো প্ৰথম কথা মই এটা কলগেট ইউজ কৰোঁ কলগেট মানে টুথপেষ্টটো মোৰ কলগেট কোম্পানী হয় এই বস্তুটো মই বাৰ বাৰ ইউজ কৰিব পাৰোঁ MLM কোম্পানীবিলাকে আপোনাৰ লগত যিটো ডাইৰেক্ট চেলিং কৰি যিটো প্ৰডাক্ট আপুনি দিয়ে সেই প্ৰডাক্টটো চিৰিয়াছলি ৰিজনেবল প্ৰাইচ হয়নে তাৰ যিটো প্ৰাইচ মাৰ্কেটত যিটো কেনেকুৱা ধৰণৰ প্ৰডাক্টৰ বেলেগ এটা প্ৰাইচ চলি আছে কেনেকুৱা এটা ৰিজনেবল প্ৰাইচ হয়নে কথাটো আৰু লগতে আপুনি এই বস্তুটো চাই ল'ব যে তেওঁলোকে প্ৰডাক্ট বেচাৰ ওপৰত গুৰুত্ব বেছি আৰোপ কৰিছে নে আপোনাক এইটো যে মোৰ পিছত আৰু দুটা মানুহ সেই দুটাক মই আকৌ জোৰ কৰিবলৈ আকৌ দুটা মানুহ ভৰাই দিওঁ নে তাৰ ওপৰত বেছিকে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে এই বস্তুটো তেওঁলোকে চাই ল'ব লগতে আপুনি এটা বস্তু ভাবিব যে তেওঁলোকে মই পুনৰ কৈছো এইখিনি কথা যে তেওঁলোকৰ প্ৰডাক্টটো তেওঁলোকৰ ৰিজনেবল প্ৰাইচত আছেনে মই সেই প্ৰডাক্টটো বাৰ বাৰ ব্যৱহাৰ কৰিব পাৰিম নে আপুনি সেই প্ৰডাক্টটো বাৰ বাৰ চেল কৰিব পাৰিবনে এজন মানুহৰ হাতত নহলে আপুনি এটা বস্তু মন কৰিব যে তেওঁলোকে প্ৰডাক্ট বেচাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে নে তেওঁলোকে কেৱল ডিষ্ট্ৰিবিউটৰ জইন কৰাতে বেছি গুৰুত্ব আৰোপ কৰিছে আপোনালোকে এই দুটা বস্তু প্ৰথমে চাই ল'ব আৰু এওঁলোকে বহুত বেছি মটিভেশ্যনেল স্পীচ দিয়ে কিবা কিবি দিয়ে অকণমান সাৱধান থাকিব নহলে মই আপোনালোকক 25 দিন মে পইচা ডাবল এইটো আপোনালোকক শিকাবলৈ অহা নাই মই আপোনালোকক এইটো ক'বলৈ আহিছো যে আপুনি আপোনাৰ যি ধন আপুনি যি কষ্ট কৰি উপাৰ্জন কৰিছে তাক আপুনি কেনেকৈ বচাব পাৰে আৰু বৰ্তমান সময়ত আমাৰো বহুত অনলাইন এনেকুৱা মাৰ্কেটিং হৈছে য'ত আমাৰ আৰু এটা বস্তু যে আপোনাৰ 11,000 টকা 16,000 টকাটো যোৱা বহুত ডাঙৰ কথা কিন্তু আপুনি যেতিয়া 250 টকা এটা যায় যেনে আপুনি ফ্ৰীডম 251 আপোনালোকে বহুতে চাগে বুক কৰিছিল আপোনালোকে কিমানে তাৰ ওপৰত কেছ কৰিলে কিয় কেছ কৰা নাই আপোনালোকে কাৰণ সেইটো মাত্ৰ 251 টকাহে মইতো ৰেষ্টুৰেণ্টত গ'লে তাতকৈ বেছি খৰচ কৰোঁ গতিকে আমি তাৰ ওপৰত কেছ নকৰোঁ গতিকে এইখিনিয়ে ক'লো যে সাৱধানে থাকক কষ্ট কৰক স্মাৰ্ট ৱৰ্ক কৰক পইচা অৰ্জন কৰক অলপমান আৰু মই আপোনাক এটা বস্তু কৈ দিওঁ যে মই যেতিয়া চেফাৰ কেছ ষ্টাডি কৰি আছিলো তেতিয়া মই এটা বস্তু এটা পালো যে এটা কেৱল ময়ে কোৱা নাই এজন পুলিচ কমিশনাৰে কৈছে আমি হয়তো বহুতে আমি ড্ৰিম দেখো এইটো কথা কৈয়ে মই যে বিদায় ল'ম এই ভিডিঅ'টোৰ পৰা তাৰ আগতে
So ইয়াতে কৈছে যে okay, the police have cautioned the public not to fall prey to such money circulation schemes that are being promoted under the grip of multi-level marketing network, marketing, referral marketing, chain marketing, and direct selling. Whether maybe the name, they are all money circulation schemes. He warned. A want to kuni korisile apunar. A want to. এইটো সো সাইডাৰাবাদ কমিশনাৰ ভিসি চণ্ডীগড় এইটো আপোনাৰ সেফ্ৰা নিউজত মই পাইছিলো বিজনেস লাইনে এইটো পাবলিশ কৰিছিল আপোনালোকে যদি এইটো দেখা পাইছে হয়তো দেখা নাপাব এইটো চাই লওক এইটো গতিকে এইখিনি কৈ মই আজি পঢ়া কৰি বিদায় লৈছো আপোনালোকে বাচি থাকক সাৱধানে থাকক নিজৰ পইচা বচাই ৰাখক ধন্যবাদ থ্যাংক ইউ